লাংটেং কমিউনিটি হলত হানজাংলাংছ শক্তি কেন্দ্ৰৰ ৰাজহুৱা সন্মিলন অনুষ্ঠিত। ASDCৰ 7ম সংখ্যক বোকাজান জিলা সমিতিৰ সন্মিলন অনুষ্ঠিত। আৰ্থিক সাহায্য বিচাৰি তুলিৰাম ৰংহাঙক প্ৰাৰ্থনা। তুলিৰাম ৰংহাঙলৈ জয়সিং তেৰাঙৰ সহায় ভিক্ষা। ডিক্ৰেংলাংছ ইউথ কমিটিৰ চাফাই অভিযান আৰু ডাষ্টবিন বিতৰণ। নমস্কাৰ, পুৱাৰ বাতৰলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা। যোৱা 22 নৱেম্বৰ তাৰিখে কাৰ্বি আংলঙৰ যুৱ প্ৰজন্মই এটি সমিতি গঠন কৰে। নাম ডিক্ৰেংলাংছ ইউথ কমিটি। সমিতিটো গঠিত হোৱা ইতিমধ্যে 20 দিন উকলি যোৱাৰ লগে লগে 12 ডিচেম্বৰ শনিবাৰে প্ৰথম পদক্ষেপ হাতত লয়। সেয়া হৈছে চাফাই অভিযান অৰ্থাৎ গ্ৰাম্যাঞ্চলৰ পৰিষ্কাৰ পৰিচ্ছন্নতা। সমিতিটোৰ সভাপতি ৰতন বংৰুঙৰ নেতৃত্বত সম্পন্ন হোৱা এই কাৰ্যসূচীত গাঁওবাসীও অংশগ্ৰহণ কৰে। সমগ্ৰ অঞ্চল তথা গাঁওখনকে নিজৰ ঘৰ বুলি ভাবি পৰিষ্কাৰ কৰি ৰাখিলেহে আমাৰ মনটোও পৰিষ্কাৰ হ'ব বুলি সমিতিটোৰ সভাপতিগৰাকীয়ে কয়। ডিফুৰ পৰা দেৱৰাম কাঠাৰৰ প্ৰতিবেদন। ডিফুস্থিত ডিক্ৰেংলাংছ গাঁৱৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় কানিয়া তেৰাঙৰ পুত্ৰ জয়সিং তেৰাঙে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক সহায়ৰ বাবে প্ৰাৰ্থনা কৰে। দীৰ্ঘদিন ধৰি পেটৰ কিডনী ৰোগত আক্ৰান্ত 51 বছৰীয়া জয়সিং তেৰাঙৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন নোহোৱাত আৰ্থিক সাহায্যৰ বাবে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে তুলিৰাম ৰংহাঙক তেওঁ সহায়ৰ বাবে প্ৰাৰ্থনা কৰে। উল্লেখযোগ্য যে জয়সিং তেৰাঙে তেওঁৰ ফোন নম্বৰ আৰু SBI একাউণ্ট নম্বৰ দি ৰাইজৰ পৰাও সহায় বিচাৰে। তেওঁৰ ফোন নম্বৰ হৈছে 6026669689 আৰু একাউণ্ট নম্বৰ হৈছে 745001391138। ডিফুৰ পৰা দেৱৰাম কাঠাৰৰ প্ৰতিবেদন। 12 ডিচেম্বৰ শনিবাৰে কাৰ্বি আংলঙৰ লাংটেং কমিউনিটি হলত হানজাংলাংছ শক্তি কেন্দ্ৰৰ এক ৰাজহুৱা সন্মিলন অনুষ্ঠিত হৈ যায়। হানুৰাম সিংনাৰে আঁত ধৰা সন্মিলনত ৰবি ৰংপি, সৰুপথাৰ মণ্ডল কৃষক মৰ্চাৰ সভাপতি চেমছন টিমুং, লক্ষীৰাম ৰংপি, দিলীপ ৰংফাৰ, কাকৰং হানচেপি প্ৰমুখ্যে কেন্দ্ৰটোৰ বহুতো সদস্য উপস্থিত থাকে। এই সন্মিলনত হানুৰাম লেখথেয়ে ভাষণ প্ৰদান কৰি কয় যে চৰকাৰে 18 বছৰ ঊৰ্ধ্বৰ ল'ৰা ছোৱালীক ভোটাধিকাৰ সাব্যস্ত কৰাৰ ব্যৱস্থা কৰি দিব লাগে আৰু নৱপ্ৰজন্মসকলক চৰকাৰে সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়াই যাব লাগে। বোকাজানৰ পৰা বিষ্ণু লেখথেৰ প্ৰতিবেদন। অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ ASDC দলৰ 7ম সংখ্যক দলীয় সন্মিলন শনিবাৰে বোকাজানৰ হানজাংলাংছত অনুষ্ঠিত হৈ যায়। স্বায়ত্তশাসিত ৰাজ্যৰ দাবী সজোৰে উত্থাপিত হোৱা এই সন্মিলনত দলটোৱে বিজেপি আৰু কংগ্ৰেছ দলক ভাষণেৰে বাৰুকৈয়ে আক্ৰমণ কৰে। দলৰ নেতা মহৰী তেৰণ আৰু কেনচিং তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত এই সন্মিলনত ASDC দলৰ উপসভাপতি জমান ক্ৰ, প্ৰাক্তন বিধায়ক মেনচিং টিছো, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজেন্দ্ৰ ৰংপি, KNCAৰ সভানেত্ৰী মিৰিনা বেপী, কাৰ্বি ছাত্ৰ সন্থাৰ সদস্য অজয় ইংতি প্ৰমুখ্যে বহুতো দলীয় কৰ্মী উপস্থিত থাকে। বোকাজানৰ পৰা বিষ্ণু লেখথে আৰু যত্ন সিং বেৰ প্ৰতিবেদন। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 12 নং বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হিডিপি দিৰিং তেৰণ গাঁৱৰ প্ৰতিষ্ঠাপক গগন হানছে দীৰ্ঘদিন ধৰি কিডনী ৰোগত আক্ৰান্ত হোৱাৰ চিকিৎসাৰ বাবে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে
মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং তথা ৰাইজৰ পৰা সহায় বিচাৰি আহে গগন হানছেৰ SBI একাউণ্ট নম্বৰটো হৈছে 3879735436 নীলিপৰ পৰা মছেছ তেৰণৰ প্ৰতিবেদন Ciklayani ni dolo kisoke tami nitum celai mo bedara joini sen tunda prayer center number prayer center lang chuandelo unke kiso bang taning aning ke bang lok mane sire lepit no ale pinoi taning bang det chakti de yalo maso aning bang pen komjuri iphaglon ke avita ve pulo anke kidney lepen ke liver ata problem la pialo amang ke hai tan tum hostel na chiponing bedalo tan ka bisa ve joini si कोई हम नहीं ता चिड़े ना समानता अभी अमा को दास जवान तो देलो तमी नंता के मी पंजी के अंग थे अभी पिना को कमजोरी पेंता थुरुन इपिन पियालो बारपी बार सुले दाम ता की रिपोने की बाबा पोने सनंग सिलो गोगन हंसे arong make हिडीपी दिरिंग तेरोना रो ge theding माने के थे जिंग नंता चुनिंगरी लो गन आन नंगराब दंता तंका पैसा हिन पुनेता আজিৰ বাতৰি ইমানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া